প্ৰেজ দ্য লৰ্ড। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি আমি এটা ঈশ্বৰৰ জীৱনময় বাক্যৰ বিষয়ে আমি আলোচনা কৰিম। আৰু সেই জীৱনময় বাক্যৰ বিষয়ে আলোচনা যি কৰিম, সেই পদটো ক'ত লিখা আছে মই আপোনালোকক কৈ আছোঁ যে লুক 5 অধ্যায় 31 আৰু 32 পদ। আৰু তাত লিখা আছে যে নিৰোগী মানুহৰ তাত বেজৰ কোনো সকাম নাই। নিৰোগী মানুহৰ তাত বেজৰ কোনো সকাম নাই। তাৰমানে বেমাৰ যাৰ নাই তেওঁৰ কাৰণে ডক্তৰৰ কোনো প্ৰয়োজন নাই, আৰু যাৰ বেমাৰ আছে সেইজন ব্যক্তিৰ কাৰণে ডক্তৰৰ প্ৰয়োজন আছে। আৰু প্ৰভু যীশুৱে কৈছে যে মই ধাৰ্মিকক নহয় কিন্তু পাপীকহে মন পালটনৰ কাৰণে বা মন পালটন কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ লিখা আছে। তো আজি আমি এই বিষয়টোত আমি আলোচনা কৰোঁ যে প্ৰভু যীশুখ্ৰীষ্টই স্বৰ্গৰ পৰাই এই পৃথিৱীত নামি আহিছে আজিৰ পৰা 2021 বছৰ আগতে। আৰু প্ৰভু যীশুখ্ৰীষ্টই নিজৰ তেজ, যিটো আমাৰ শৰীৰত যি তেজ থাকে সেইটোতো অপবিত্ৰ তেজ হয়। আমাৰ শৰীৰৰ যিটো তেজ সেইটো হ'ল অপবিত্ৰ তেজ, কিন্তু প্ৰভু যীশুখ্ৰীষ্টই যিটো তেজ বহাইছিলে সেইটো পবিত্ৰ তেজ হয়। কিন্তু আমাৰ অপবিত্ৰ তেজটোক পবিত্ৰ যীশুখ্ৰীষ্টই পবিত্ৰ কৰিবৰ কাৰণে এই পৃথিৱীলৈ নামি আহিছে। তো আজি আমি এই সময়টোত আমি আলোচনা কৰোঁ যে প্ৰভু যীশুখ্ৰীষ্টই নিজৰ তেজ দি কিনে আপোনাক আৰু মোক কিনিছে, মানে আপোনাক আৰু মোক পবিত্ৰ কৰিছে। আৰু আমাৰ এই শৰীৰটোত, আমাৰ এই জীৱনটোত আমাৰ এতিয়া কোনো অধিকাৰ নাই। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। তো মই এইটোৱে কথা ক'ব কাৰণে বিচাৰিছোঁ, এইটোৱে আমি আলোচনা কৰিবৰ কাৰণে বিচাৰিছোঁ আজি। আপুনি দেখা পাই আছে মই গাড়ীত বহি আছোঁ আৰু এনেকৈ ওচৰে পাঁজৰে গাড়ী অহা যোৱা কৰি আছে, আৰু বহুত অসংখ্যক মানুহ মোৰ ওচৰে পাঁজৰে অহা যোৱা কৰি আছে। সকলোৱে নিজ নিজ কামত ব্যস্ত হৈ আছে এই সময়টোত। কিন্তু এটা কথা আমি অনুভৱ কৰিব লাগিব যে প্ৰভু যীশুখ্ৰীষ্টই কিন্তু যেতিয়া এই পৃথিৱীত আহিছিলে আপোনাক আৰু মোক নিমন্ত্ৰণ মানে আমন্ত্ৰণ কৰিছে, আমন্ত্ৰণ কৰিবৰ কাৰণে আহিছে। আৰু আপোনাক আৰু মোক জীৱনটো সলনি কৰিবৰ কাৰণে আহিছে, মনটো সলনি কৰিবৰ কাৰণে আহিছে। আপুনি যেনেই ব্যক্তি নহওক কিয়, আপুনি ক'লা হওক, বগা হওক, খৰা হওক, কঙা হওক, আপুনি কাণেৰে নুশুনিব পাৰে, আপুনি চকুৰে নেদেখিব পাৰে, বা আপোনাৰ যেনেকুৱা পৰিস্থিতি নাথাকক কিয় এতিয়া, বা আপুনি যদি বিচনাত পৰি থকা ব্যক্তি হ'ব পাৰে, বেমাৰত পৰি থকা ব্যক্তি হ'ব পাৰে, কিন্তু প্ৰভু যীশুখ্ৰীষ্টই আপোনাক ঠিক কৰিব পাৰে, আপোনাক প্ৰভু যীশুখ্ৰীষ্টই আৰোগ্য কৰিব পাৰে। কাৰণ কিয় প্ৰভু যীশুৰ এইখিনি শক্তি আছে, কাৰণ কিয় আমাৰ যীশু সৰ্বশক্তিমান বুলি কৈছে, সৰ্বশক্তিমান বুলি কৈছে। আমেন, হালেলুয়া। আৰু এটা কথা আমি ভাবিব লাগিব আৰু চিন্তা কৰিব লাগিব যে বাক্যত, মানে প্ৰভু যীশুৰ বাক্যত, মানে ঈশ্বৰৰ বাক্যত যি লিখা আছে নিৰোগী মানুহৰ তাত বেজৰ কোনো সকাম নাই বুলি, আৰু ডক্তৰৰো ডক্তৰ, ঈশ্বৰৰ ঈশ্বৰ, প্ৰভুৰো প্ৰভু আৰু ৰজাৰো ৰজা আমাৰ প্ৰভু যীশুখ্ৰীষ্ট হয়। এইটো কথা আমি মানিব লাগিব আৰু বিশ্বাস কৰিব লাগিব। কাৰণ কিয় প্ৰভু যীশুখ্ৰীষ্টই এই পৃথিৱীত আহিছে, নিজৰ জীৱনটো বলিদান দিছে, মৰিছে, আৰু পুনৰাই যিটো মৈদামত থোৱা হৈছিলে সেই মৈদামৰ পৰা পুনৰাই 3 দিন পিছত প্ৰভু যীশুখ্ৰীষ্ট কি হৈছে, জীৱিত হৈছে। আৰু সেই প্ৰভু যীশুখ্ৰীষ্টৰ সেই পুনৰুত্থানৰ যিটো শক্তি, সেই পুনৰুত্থানৰ শক্তিয়ে আপোনাৰ বেমাৰ, আপোনাৰ সমস্যা ঠিক কৰিব পাৰে। মোৰ জীৱনৰ বেমাৰ আজাৰ, মোৰ জীৱনৰ সকলো ধৰণৰ সমস্যা ঠিক কৰিব পাৰে। কাৰ দ্বাৰা? প্ৰভু যীশুৰ পুনৰুত্থানৰ শক্তিৰ দ্বাৰা। হালেলুয়া। প্ৰভু যীশুৰ পুনৰুত্থানৰ শক্তি, আমি তাত বিশ্বাস কৰিব লাগিব যে প্ৰভু যীশুৱে পুনৰ জীৱিত হৈছে। এই পৃথিৱীত বহুত মানুহ মৰিছে, কিন্তু এতিয়ালৈকে মৃত্যুৰ পৰা জি উঠা নাই। বা বহুত ধাৰ্মিক পুৰুষবিলাক আছে, বহুত ভাল নামী মানুহবিলাক আছে, বা বহুত বৈজ্ঞানিকবিলাক আছে, আৰু বহুত ডক্তৰবিলাক আছে, আৰু বহুত ধৰণৰ কবিৰাজবিলাক আছে, কিন্তু সেই সকলোবিলাকে মৈদামৰ পৰা জি উঠা নাই। কিন্তু প্ৰভু যীশুৱে একমাত্ৰ আমাৰ ঈশ্বৰ, পবিত্ৰ যীশুৱে আমাৰ একমাত্ৰ সৰ্বশক্তিমান ঈশ্বৰ, যিজন মৃত্যুৰ পৰা বিজয় হৈ কিনে আপোনাৰ আৰু মোৰ শব্দ আৰু কথা শুনি আছে, আপোনাৰ আৰু মোৰ মনৰ কথাবিলাক জানি আছে। আপুনি আজি এই সময়টোত যেনেকুৱা পৰিস্থিতি নাথাকক কিয়, কিন্তু প্ৰভু যীশুৱে আপোনাক বহুত ভাল পায়, বহুত মৰম কৰে। কাৰণ ঈশ্বৰৰ বাক্যত লিখা আছে, ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। ইণ্টাৰনেল লাইফ, অনন্ত জীৱন। আজি এই পৃথিৱীত আমি আছোঁ, সীমাবদ্ধ হৈ কিনে আছোঁ, মাত্ৰ অলপ সময়ৰ কাৰণে আমি জীয়াই আছোঁ। 30 বছৰ
32 বছৰ 40 বছৰ 50 বছৰ কোনোবা হয়তো 100 বছৰ থাকিব পাৰে কিন্তু চিৰদিনৰ কাৰণে আমি আজি এই পৃথিৱীত থকা নাই কিন্তু চিৰদিনৰ কাৰণে আমি যদি থাকিব বিচাৰোঁ বা থাকিব যদি আমি ইচ্ছা কৰোঁ তেতিয়াহ'লে চিৰদিনৰ কাৰণে আমি অনন্ত জীৱনলৈকে যাব লাগিব আৰু তাত যাবৰ কাৰণে প্ৰভুৰ বাক্যত লিখা আছে প্ৰভু যীশুৰ অবিহনে আমি সেই ৰাজ্যত আমি যাব নোৱাৰিম সেইকাৰণে প্ৰভু যীশুৱে স্বৰ্গৰ এই পৃথিৱীলৈ অহাৰ কাৰণটো এইটোৱে যে আপোনাক আৰু মোক ধাৰ্মিক বনাই কিনে পবিত্ৰ বনাই কিনে প্ৰভু যীশুৰ লগত লৈ যাব কাৰণে আমেন হালেলুয়া প্ৰেইজ দ্য লৰ্ড আমেন হালেলুয়া প্ৰেইজ দ্য লৰ্ড এই কথাটো বিশ্বাস কৰিব লগা বিষয় হয় কাৰণ প্ৰভু যীশুৱে আপোনাক বহুত ভাল পায় বহুত মৰম কৰে সেইকাৰণে বাক্যত লিখা আছে মই ধাৰ্মিক নহয় কিন্তু পাপী ঘে মন পালন কৰিবৰ কাৰণে আহিছোঁ আপোনাৰ আৰু মোৰ মন পালন কৰিবৰ কাৰণে আহিছে ধৰ্ম সলনি কৰিবৰ কাৰণে অহা নাই মন পালন কৰিবৰ কাৰণে আহিছে হালেলুয়া প্ৰভু যীশুৱে আপোনালোকক বহুত আশীৰ্বাদ কৰক আৰু আগলৈকে এনেকৈ নতুন ভিডিঅ'বিলাক পাবৰ কাৰণে আপোনালোকে মোৰ এই JMP পাঠক চেনেল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ এইটো কাৰণতে কৰিব যাতে সকলোৱে এই শুভবাৰ্তা এই সৰ্বশক্তিমান ঈশ্বৰৰ বাক্যটো সকলোৱে পায় হালেলুয়া প্ৰেইজ দ্য লৰ্ড সকলোকে বহুত ধন্যবাদ এই ভিডিঅ'টো চোৱাৰ কাৰণে প্ৰেইজ দ্য লৰ্ড